নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাওঁ আহক অমৰাৰ সৈতে ৰৌ মাছৰ জোল। প্ৰথমতে অমৰাখিনি কুকাৰ এটাত বইল হ'বলৈ দিম। তাৰপিছত মাছখিনি ভালদৰে ভাজি ল'ম। পকা অমৰা হ'লে অমৰাখিনি পানীত দি পিটিকি দিলেও হয়। মোৰ কেঁচা অমৰাৰ বাবে মই বইল কৰি লৈছোঁ। অমৰাখিনি বইল হৈ গ'ল। বইল অমৰাখিনি এতিয়া এটা বাতিত ওলাই ল'ম। মাছ ভাজি ৰৈ যোৱা তেলখিনিতে এটা পিঁয়াজ আৰু 3টা জলকীয়া দিছোঁ। তাত অকণমান বগা বেহাৰ দিছোঁ। তাৰপিছত অমৰাখিনি দিছোঁ। নিমখ হালধি দি ভালদৰে অমৰাখিনি ভাজি ল'ম। অমৰাখিনি ভাজা হোৱাৰ পিছত তাত পানী দি দিম। ঠাণ্ডা পানীও দিব পাৰে, গৰম পানীও দিব পাৰে। পানীখিনি উতলাৰ পিছত মাছখিনি দি দিম। টেঙাৰ আঞ্জাখন যিমানেই উতলিব দিব সিমানেই সোৱাদ হ'ব। অমৰাৰ আঞ্জা আপোনালোকে খায়নে? অমৰাৰ আঞ্জা পেটৰ বাবে খুব ভাল। আপোনালোকেও এনেধৰণে বনাই খাবচোন। এয়া মোৰ ৰৌ মাছেৰে অমৰাৰ আঞ্জা ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।